ফ্ৰেণ্ডছ, আপোনালোক সংগীতাৰ পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু দুৰ্গা পূজা পালেহিয়ে হয়নে? চবে চাগে পূজাৰ বজাৰ পাতি কৰিলে আৰু মোক বহুতেই সুধি আছে যে পূজাত মই কি ল'লোঁ। তাকে ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ কি ল'লোঁ। মই একদম খিৰিকীৰ ওচৰত বহি লৈছোঁ, ইমান ধুনীয়া বতাহ আহিছে। আপোনালোকক দেখুৱাই ৰ'ব। এইযোৰ মোৰ হয়, এইযোৰ মোৰ বাবে লৈছোঁ। এইটো পিয়'ৰ টচৰ। দেখিছে কেনেকুৱা লাগিছে এবাৰ জনাবচোন। মোৰ কিন্তু বিৰাট ভাল লাগিছে কাপোৰযোৰ। আৰু এনেকৈ 4টা কালাৰে ৱৰ্ক কৰা আছে আৰু পমপমখিনি এনেকৈ গাঁঠি লৈছোঁ। এইটো মোক মানে বহুতেই সুধি আছিলে বা কি ল'লে, তেনেকুৱা পূজাত কি ল'লে। ভাবিছোঁ আপোনালোকক অকণমান এনেই আৰু দেখুৱাই দিওঁ। আৰু ব্লাউজটো চিম্পুল বক্স টাইপ। কি দেখুৱাই আছা তুমি? ওচৰলৈ আহা। একো নাই, হাতত এনেকৈ এইকেইটা আছে আৰু এইটো পটি যোৱা খেলি থাক। আকৌ এযোৰ মাৰ বাবে, মানে মোৰ শাহু মাৰ বাবে দাইদনুনি। এইযোৰ কাপোৰ মোৰ বিৰাট ভাল লাগিছে, দেখিছেনে? এইযোৰ মোৰ শাহু মাৰ বাবে দাইদনুনি, মোৰ বিৰাটেই ভাল লাগিছে। আৰু তেওঁ ব্লাউজটো অকণমান উঠা কৰি দিব দিছে, ডিঙিটো উঠাকৈ চিলাই আনি দিছোঁ তেনেকুৱা। আৰু এখন মেখেলাখন। এইযোৰ মোৰ, এইযোৰ মানে ষ্টেবল কটন, এনেই আৰু চিম্পুল, কিন্তু কালাৰটো ভাল লাগিছে কাপোৰযোৰৰ তেনেকুৱা। হোৱাইটেৰে পমপম কৰাই আছে কাপোৰযোৰ। পটিটো ইয়াৰে ডাঙৰ, মোৰ পিন্ধি চালোঁ, পিন্ধি চাই ভাল লাগিছে কাপোৰযোৰ। এইযোৰ ৰ'বা। বাকী এইটো ব্লাউজটো ইয়াৰে দুই পিনে উঠা। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ চিলাই ল'ব পাৰে, কিন্তু বেক চাইডেও মই দিয়া নাই, বেক চাইডটো এনেকৈ ৰাখি দিছোঁ। আৰু ফ্ৰণ্ট চাইডটো এইখিনি এনেকৈ কাটি দি এইটো এনেকৈ লগাই দিছোঁ। মানে বেলেগৰ সহায় নোহোৱাকৈ এই ব্লাউজটো পিন্ধিব পাৰে আৰু তেনেকুৱা। বাকী মোৰ এইখিনিয়ে আছিলে আৰু মাৰ এযোৰ আছে ৰ'ব। মোৰ মাৰ বাবে সেইযোৰৰ ব্লেক কালাৰৰ দাইদনুনি, সেইযোৰৰ দেখুৱাই দিম ৰ'ব। আৰু এইযোৰ মোৰ মাৰ বাবে ব্লেক কালাৰৰ দাইদনুনি। এইযোৰ বেলেগ ধুনীয়া কাপোৰ, মোৰ বৰ বেছি ভাল লাগিছে। আৰু এয়া আহিলোঁ ৰাগালে, মানে আমাৰ বজাৰখিনিতে দেখুৱালোঁ, এওঁলোকৰ বজাৰ কৰা হোৱা নাই। এয়া বজাৰৰ বাবে মানে কি দাদুৰ, কানুৰ আৰু পাপাকুৰ বজাৰ লোৱা হোৱা নাছিলে। তেওঁলোকে কাপোৰৰ বজাৰৰ বাবে ইয়াতে কাপোৰখিনি চাই ল'লে। আৰু ৰাগাত সুন্দৰ সুন্দৰ কালেকশ্যনখিনি পাই যায় তেওঁলোকে, আৰু এওঁ মন পচন্দৰ ব্ৰেণ্ডকেইটা পাই যায়গৈ তেনেকুৱা। বাকী তাতে চাই মেলি ল'লোঁ। আৰু কিছু সময়ৰ পিছত তেওঁলোকে আমাক কফিও দিলে খাবলৈ। আমি কফি খাই সুন্দৰকৈ তাৰপৰা বজাৰখিনি কৰি আহিলোঁ। আৰু মানে দাদুৰ, কানুৰ, পাপাকুৰ আৰু মামা আছে আমাৰ, এওঁৰ মামাৰ বাবে ল'লোঁ। আৰু পাপু পূজাৰ, পিতাৰ বাবেও চাৰ্ট এটা লৈছোঁ তেনেকুৱা। আৰু এইটো পেণ্ট কানুৰ, কাৰ্গো পেণ্ট, আৰু এইটো চাৰ্ট কানুৰ, টিকলুমান মৰম লগা। বাকী এইটো ড্ৰেছটো কানুৰ হয়। এইটো ৱাছকট, টিকলি মিকলি। এইটো চাৰ্ট একদম পূৰা হোৱাইট আৰু পিয়'ৰ হোৱাইট চাৰ্ট। এইটো যোৰা হয়, এইটো মানে ইয়াতে তেনেকৈ আছিলে, এইটো যোৰা। বাকী এইটো দাদুই লৈ লৈছে কুৰ্তি। এইটো দাদুৰ দেখিছে কুৰ্তি, ৰঙা, পূৰা ৰঙা আৰু দীঘল, পিন্ধিলে বাৰু দেখিব। আৰু এইটো এনেকুৱা কুৰ্তি টাইপে, এইটোও কুৰ্তি টাইপে হয়, অকণমান চুটি চাৰ্টৰ দৰে তেনেকুৱা। বাকী এইটো লৈছে টি চাৰ্ট। এইখিনি গোটেইখিনি দাদুৰে হয়। এইটো লৈছে হোৱাইট টি চাৰ্ট, আৰু এইটো লৈছে ব্লেক পেণ্ট, এইটো ব্লেক পেণ্ট। আৰু এটা হোৱাইট পেণ্ট আছিলে এই ৰঙা কুৰ্তিটোৰ লগত, সেইটো আছে বাৰু। তাৰপিছত এইখিনি লৈছে মিষ্টাৰে, তেওঁ এইটো ৰঙা লৈ লৈছে টি চাৰ্ট, এইটো ৰঙা টি চাৰ্ট, এইটো বগা টি চাৰ্ট, বগা অকণমান চেক আছে। তাৰপিছত এইটো দাদুৰ বন্ধু, দাদুৰ ফ্ৰেণ্ডলৈ লৈছে টি চাৰ্টে হয় এইটো। আৰু এইটো লৈ লৈছে মিষ্টাৰে পেণ্ট, এইটো মিষ্টাৰৰ পেণ্ট। আৰু এইখিনি আৰু বজাৰ। বাকী মই এইবাৰ
এইবাৰৰ পূজাৰ বজাৰ ইমানখিনিয়ে আছিলে আৰু পিতাৰ বাবে এটা চাৰ্ট আনিছিলোঁ ৰাগাৰ পৰাই আৰু সেইটো তেওঁক দি দিলোঁ মানে আহিয়েই দি দিলোঁ তেনেকুৱা মামাৰ বাবে পেণ্ট চাৰ্ট এযোৰ সেইযোৰ দি দিলোঁ আৰু পূজাৰ এযোৰ স্কাৰ্ট টপ আৰু পাপুৰ বাবে এটা চাৰ্ট সেইখিনি দি দিলোঁ আৰু ইমানখিনি আছিলে এইবাৰ পূজাৰ বজাৰ আৰু ইহঁতে জোতা লৈছে বাৰু জোতাকেইযোৰ আছে আৰু মই চুলিটো ষ্ট্ৰেইট কৰিছিলোঁ পূজা বুলি চুলিটো ষ্ট্ৰেইট কৰাটো ভালেই হৈছিলে এবাৰ ষ্ট্ৰেইটটো ভালেই হৈছিলে আৰু ষ্ট্ৰেইট কৰা আপোনালোকক দেখুওৱা হোৱা নাছিলে আজি অকণমান দেখুৱাই দিলোঁ কিয় পূজা বুলি ক'লে কিবা এটা ভাল লাগে ন কিবা কিবি কৰি থাকিলে আৰু মুখতো অকণমান ফেচ পেক লগালোঁ ঘৰতে কিবা কিবি হালধি বেচন আলু পিচি এনেকৈ মিলাই কৰি এনেকৈ হেৰি কৰি লগাই দিলোঁ তাৰপিছত বাকী হাইলাইটটো যোৱা বছৰৰে আছিলে এইবাৰ কৰা নাই আৰু পূজা বুলি ইমানখিনি আৰু আজিলৈ বাই বাই নেক্সট পূজাত লগ পাই আছোঁ